নমস্কাৰ সকলোকে মোৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ লগতে মোৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ মানে আজি আপোনালোকক দেখাম আমাৰ আড্ডাস্থলীটো মানে কি কয় আড্ডাস্থলী মানে এনেই আৰু আমি তেনেকৈ বহি আৰু টাইম পাছ কৰোঁ আৰু তেনেহ'লে এতিয়া অসীম দা আহিব যুক্তা আহিব বলক তেনেহ'লে আমাৰ লগত আপোনালোকেও ৰ'ব যুক্তা আহি আছে তাইক অলপ আগবঢ়াই লৈ আহোঁগৈ ফাইনেলি আহি পালে আমাৰ যুক্তা বাইদেউ দেখাব লাগিব আমাৰ বোকা ৰাস্তা পৰিৱৰ্তন আমাৰ এতিয়া অসীমদা হ'লে ৰখিব লাগিব ফাইনেলি আহি পালে অসীমদা তাক অলপ আগবাঢ়ি আহিছোঁ এডাল মাই কেনেকুৱা লাগিছে বঢ়িয়া ন গৰম উঠি গ'ল নি বহি ল'ব দিয়া উঠি পৰি আহিছোঁ আপোনালোকৰ ঘৰত এতিয়া জেগা দিয়ে নে নিদিয়ে হা মই একদম দুটা দেখিছে নাই ফেমাছ বোলে মোকো দিছিলে নে সেইখিনি কাট নহয় আৰু লৈ আহিছোঁ বুজিলে বহিছে অসীমদা মানস দা এনেকৈ মাস্কে লগাই দিলে দেখিলে যুক্তা মাস্ক লগাই আছোঁ ইফালে গিটাৰিষ্ট ৰেডি ইফালেও ৰেডি
তালি কিবা এটা আপুনি গাই দে কিবা এটা এনেই গাই দে ই নেকি ই হ'ব চাগে নাচনী ভণ্টিক তুলিয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব এতিয়া যে গাভৰু কাষলৈ অলপমান মৰম কৰো ময়ো বিচাৰিছো গণি ঐ গোলাপ এনেদৰে পাৰ কৰিলোঁ আজি আমাৰ সন্ধ্যাটো। ভিডিঅ' কেনে পালে কমেণ্টত জনাবলৈ আমাৰ আড্ডা ইমানতে সামৰণি। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, মই লুকাই আছোঁ, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব পাহৰি নাযাব দেই। ধন্যবাদ।